Hello guys, welcome to my vlog. আজি মোৰ একদম খাবলৈ মন গ'ল লিচু। এয়া চাওক পুৰা কাঁচা হৈ আছে। কাঁচা যদিও খাইছো কি কাৰণে জানেনে? টেঙা কাৰণে। টেঙা খাব ইমানেই মন গৈছে একো নাপাই লিচুকে খাই দিছোঁ। লিচুকেইটা এটলিষ্ট পকিবলৈও নিদিলোঁ, পুৰা খাই আছে। আৰু এইফালে চাওক পুৰা ধুনীয়াকৈ মিষ্টাৰে আমৰ চাটনি বনালে। নে আমটো ৰুকি তাতে পুৰা জলকীয়া ভাঙি এয়া আমৰ চাটনি বনালে। আৰু এয়া পঁইতা ভাত। ইয়াতে ঘৰৰ পৰা মায়ে অলপ মাংস দি পঠিয়াইছিলে, লোকেল মুৰ্গীৰ মাংস দি পঠিয়াইছিলে। মইতো খাই অলৰেডি শেষেই কৰিলোঁ দিনতে, আৰু অলপ আছিলে অকণ এতিয়া খাই লৈছোঁ। আৰু এইবিলাক বেঙেনা ভাজা, ভেন্দি ভাজা কিবাকিবি ভাজিলে খাই লওঁ। এনেকৈ পঁইতা ভাত খাই, পানী দিয়া ভাত খাই আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। এনেকৈ পানী দিয়া ভাত খাই বা পঁইতা ভাত খাই খুব ভাল লাগে ন? কাৰ কাৰ জিভাৰ পানী পৰিছে কমেণ্টত জনাব। আৰু লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।